গুদামস্থিত শ্ৰমিকৰ পিতৃগৃহ CITCৰ নেতৃবৃন্দ। চূড়ান্ত গাফিলতিৰ অভিযোগ টিকক লাংছ PMGY আঁচনিৰ পথ নিৰ্মাণ সম্পূৰ্ণ হোৱা অংশখিনিত ভাগি চকলে এৰুৱাইছে ব্লেক টপিং। খৰাং বতৰৰ বাবে হাহাকাৰ কৃষক ৰঙলা হাংচেৰং লেচেৰী মাহ গোমধান এতিয়াও সিঁচিব পৰা নাই নিৰীপ সমষ্টিৰ গঞা কৃষক ৰাইজ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম পাঠৰিলৈ। ৰহাৰ নাৰকীয় ঘটনাত আকস্মিকভাৱে মৃত্যু হোৱা চুমিলা ৰংহাংপীৰ বাসগৃহ চিনথং ইউথ ডেভেলপমেণ্ট চমুকৈ CITCৰ এক প্ৰতিনিধি দলে চুমিলাৰ পিতৃক সাক্ষাৎ দুখৰ ভাগ বতৰা কৰে। CITCৰ এক প্ৰতিনিধি দলটোৱে চুমিলাৰ মৰ্মন্তক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি চুমিলাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। লগতে দুৰ্ভগীয়া পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে সমস্ত ঘটনাৰ সৈতে জড়িত দোষী প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক উচিত শাস্তি প্ৰদানৰ দাবী তোলে প্ৰতিনিধি দলটোৱে। প্ৰেচিডেণ্ট pen ke budunji abang ke lapang lo alam ang ke chini lob lang pon pirthya dang se la se nilo tuma song men stame CYDC chinthong youth development song stame hala apran kalmur bek Prakash Bordhakur pen alang ni sepuh aphan nilo tum ahi asong en stame alang li tum han court ahin pen stame alang han kangsai mate kangsai ke longwe ya phan sinilo tum ahin stame demand lo la pen justice ke na pivek nai posini tum song tame na demand don lo nilin pen kening je kang tung bang kelalo je labang so arong stame papi pegla lasi ladak school kacharle hem stame ave lasi le tum asem sartuli ram rong hang ben stame kachechak lalo je ladak LP ME la pen high school stame kempi po la pen ke alang le tum sumila rong hang pi a family fan stame la kep sikara pon populo lasi lahai alang li tum phan awar sai pi pon lo bolote ningrong me alam lo la bangke si CM phan stame choro me lo ladak pa phi hup adema bang kacharle awar sai ki pi pon thek je pot lasi nilhen pen ako ethe rat phan kachuning ri kang tung karbeng long rat phan kachuning ri kang tung bang kelalo je non stame na no gaung mori gaung la pen kampur mothote asam ang kang along penang an au somar atum non taluka charlie amen pen hadak bansot ke bidun asonsi ke bidun do piglang alang supo nanmoni Bordhakur lase alang tum phana bangke jate phasie bangke pipon vek nangji pusi nili tum mate nili hin penstame demand pon iglo বঠাত লাংছৰ পৰা জাসন ইহি ৰিপৰ্ট কাট নিউজ। চূড়ান্ত গাফিলতিৰ অভিযোগ উঠিছে টিকক লাংছত নৱনিৰ্মিত PMGY আঁচনিৰ পথ দেখিও নেদেখা ভাও দিছে বকলীয়া গড়কাপ্তানি সংমণ্ডল বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধি। এই চূড়ান্ত অভিযোগ আনিছে অচুকাই। হয়, বকলীয়া গড়কাপ্তানি সংমণ্ডলৰ অধীনত PMGY আঁচনিৰ অধীনত টিকক লাংছত নিৰ্মাণ চলি আছে এই পথ, কিন্তু ইফালে অলপ দিনৰ পূৰ্বে নিৰ্মাণ হৈ উঠা অংশখিনিত ভাগি গৈ আছে আৰু চকলে এৰুৱাই গৈ আছে ব্লেক টপিংখিনি। অধিক মুনাফা লাভৰ বাবে অতি নিকৃষ্ট সামগ্ৰীয়ে পথ নিৰ্মাণ কৰাৰ বাবে এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি অভিযোগ তোলাৰ লগতে পথ নিৰ্মাণ কাৰ্যত বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে সিংহাসন সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধিয়ে এই সন্দৰ্ভত কোনো কালে পৰিদৰ্শন নকৰাত এনে নিকৃষ্ট কাৰ্য সংঘটিত হোৱা বুলিও অচুকাৰ নেতৃত্বই অভিযোগ কৰে। কাৰ্যালয় ফেনৰ তলত বহি কেৱল ফাইলৰ কাম কৰি সময় নকটাই বাহিৰলৈ ওলাই আহি বাস্তৱ কাৰ্য পৰিদৰ্শন তথা যাৱতীয় ব্যৱস্থা নললে অনাগত দিনত অচুকাই ৰাইজৰ স্বাৰ্থৰ হকে ব্যাপক সংগ্ৰামত অৱতীৰ্ণ হ'ব বুলি এক প্ৰকাৰ হুমুকি দিয়ে সংগঠনটোৰ নেতা জিন্তু হাজৰিকাই।
সমষ্টিৰ এজন প্ৰভাৱশালী ইএম মাননীয় অমৰ সিং টিছু ডাঙৰীয়া তেওঁ দেখা নাই নেকি তেওঁ নিজৰ এটা সমষ্টিত ইমান ডাঙৰ এটা প্ৰজেক্ট চলি আছে যে সেই প্ৰজেক্টটো তেওঁলোকে দেখা নাই নেকি আমি দাবী জনাব বিচাৰোঁ এই সংবাদ মাধ্যমৰ থ্ৰুদি অট'নমাছ কাউন্সিল কৰ্তৃপক্ষই অতি সোনকালে এইটোৰ ওপৰত এটা তদন্ত কৰাব লাগে আৰু নহ'লে অথবা ইয়াৰ ওপৰত নহ'লে উচুকাৰ তৰফৰ পৰা আমি ভৱিষ্যতে ইয়াৰ ওপৰত আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি প্ৰস্তুত হ'ম কাৰণ যিহেতু ইয়াত বিভিন্ন ধৰণৰ গাঁও ইয়াত এই ৰাস্তাটোৰ ওপৰতে জড়িত হৈ আছে তেতিয়া এই ৰাস্তাটো আজি বনাই থাকোঁতে এটা চাইডে বনাই আছে এটা চাইডে ভাঙি যোৱা আমি লক্ষ্য কৰিব পাইছোঁ তেতিয়াহ'লে এতিয়া যদি তেনেকুৱা জনত যদি হয় তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈ আৰু ভয়ানক ৰাস্তাবিলাক ভাঙি যোৱা ফাক মেলি যোৱা আমি দেখি লক্ষ্য কৰিব আমি ভাবিছোঁ সেইকাৰণে আমি ক'ব বিচাৰোঁ যে ইয়াত যোন কণ্ট্ৰেক্টাৰে নহওক কিয় অতি শীঘ্ৰে ইয়াত ভালদৰে কৰিব লাগে আৰু বকলীয়া ৰোড ডিভিজনৰ PWD ইঞ্জিনিয়াৰ আমি তেওঁক সংবাদ মাধ্যমৰ থ্ৰুদি আমি ক'ব বিচাৰোঁ তেওঁলোকে বকলীয়াত বহি থাকিলে নহ'ব তেওঁলোকে বকলীয়াৰ পৰা ইয়ালৈ খুব বেছি 5 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত্ব যিহেতু এইখন জেগাকণ ৰাস্তাখনত তেওঁ অতি সোনকালে এইটোৰ ওপৰত চাব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ লাংহিনৰ পৰা ৰুস্তম টকবি ৰিপৰ্ট দেশজুৰি কোভিড সংক্ৰমণ বৃদ্ধিক লৈ জনতা হাহাকাৰ আৰু ত্ৰাসীমান হোৱাৰ সমান্তৰালকৈ পূব কাৰ্বি আংলং জিলাৰ নিৰীফ সমষ্টিৰ কৃষকসকল আহিব লগা দিনক লৈ হাহাকাৰ আৰু চিন্তিত কৃষক ৰাইজ পাহাৰৰ জুমতলিত এতিয়ালৈকে সিঁচিব পৰা নাই ৰঙালাও সানচেৰং লেচেৰা মাহ গোমধান চুবক আদি হয় এজাক নেৰানে পৰা প্ৰবল বৰষুণৰ আশাত নীলা আকাশলৈ চাই দিন কটাইছে নিৰীফ সমষ্টিৰ দুখীয়া কৃষক ৰাইজ জুমতলিত নতুন শস্য সিঁচিবৰ বাবে ইফালে সময় যাওঁ কিন্তু বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষক ৰাইজে জুমতলিত জুই লগোৱাৰে পৰা এতিয়ালৈ সিঁচিব পৰা নাই শস্য কপাল ধৰি হুমুনিয়াই কহাৰ বাহিৰে উপায়ন্তৰ কৃষক ৰাইজৰ আহিবলগীয়া দিনবোৰক লৈ গভীৰ চিন্তাত দিন কটোৱাৰ বিপৰীতে কেৱল নিৰ্বাচন ভোট ৰাজনীতিক লৈ ব্যস্ত ৰাজনৈতিক নেতা তথা শাসকীয় দল খবৰ নাই খেতিয়ক ৰাইজৰ এই দুৰৱস্থাৰ খবৰ ল'বলৈ কয়লামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাট নিউজ ৰাইজৰ অধীৰ অপেক্ষাৰ অন্ত পৰিল 18 বছৰৰ পৰা 46 বছৰ বয়সৰ ব্যক্তিসকলক কোভিড ভেকচিন দিয়া শুভাৰম্ভ কৰা হ'ব 7 মে'ৰ পৰা কাৰ্বি আংলং জিলাৰ বাবে ভেকচিন দিয়াৰ বাবে স্থান ঠিক কৰিছে 9টা স্থানত 18 বছৰৰ পৰা 46 বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে কোভিড ভেকচিন দিয়াৰ বাবে ইতিমধ্যে দিন ঠিক কৰা হৈছে 7 মে'ৰ পৰা এই ভেকচিন দিয়াৰ কাৰ্যত জিলাখনৰ 9টা স্থানত একেলগে শুভাৰম্ভ কৰা হ'ব আনপিনে ডিফু নগৰবাসীৰ বাবে ডিফু গাৰ্লছ কলেজ NM ট্ৰেইনিং চেণ্টাৰত ভেকচিন দিয়াৰ বাবে স্থান নিশ্চিত কৰা বুলি জিলা টিকাকৰণ বিষয়া ডক্টৰ দুৰ্গেশ্বৰ ইংতিয়ে এক চমু সাক্ষাৎকাৰ যোগে জানিবলৈ দিয়ে এই ভেকচিন দিয়াৰ প্ৰসংগত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডক্টৰ তনুজা বৰাই আমাৰ সাংবাদিকক এইদৰে কয় Kardom penap tarik troksi meaciklu pen nilitum medical department under mane additional CMNHO Rongkhelan ahin pen dipu along 18 plus 18 years to 44 years atuapan COVID-19 ang prim kipi cheng ponpo adim kitik niltum di long nido lake ANM training center lapen ke Difu Girls College lapen penapen ke la long niadim vaccines pipang cheng ponikpo habo aru etu pura 100% online registration কৰিব লাগিব মই আপোনালোকৰ মাধ্যমেৰে দি আপোনালোকক মানুহ ক'ব পাওঁ যে তেখেতসকলে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলোকে জনাব বিচাৰোঁ যে এই গ্ৰুপৰ 18 to 44 yearsৰ গ্ৰুপৰ ল'ৰা ছোৱালী বা মানুহে যাতে আগতে প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰি লয় আৰু এটা দিনত আমাৰ 100 বেনিফিচিয়াৰীহে
ল'ব পৰাকৈ আমাৰ এইটো খোলা হৈছে নিউজ ডেস্ক ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি আংলং জিলাটোত দ্ৰুত গতিত কোভিড সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ নিৰ্দেশ মতে আজি দ্বিতীয়টো দিনতো বিয়লি 2 বজাৰ লগে লগে ডিফু নগৰৰ আটাইকেইটা দোকান পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হয় কোভিড দিনক দিনে হোৱা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য তথা জিলা প্ৰশাসনে লোৱা ব্যৱস্থাৰ মতে শৃংখলাবদ্ধভাৱে যাতে জনসাধাৰণে অনুসৰণ কৰে তাৰ বাবে 2 বজাৰ আগে আগে দোকান পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী তথা বজাৰ সমাৰলৈ অহা ৰাইজক সজাগ কৰি দিয়ে জিলা আৰক্ষীয়ে সেইমতে ৰাইজেও এই নিয়ম অনুসৰণ কৰি বিয়লি 2 বজাৰ লগে লগে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নিউজ ডেস্ক ৰিপৰ্ট কাৰ্ড নিউজ সময় চলিছে বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Konakulat si mithang karbi pinding sumpot ang tompin kilongan po. Nangletong lapuson ke matha kisung doma. Jong si do plote matha nani. Nangletong humrik non pinding sumpot akudalalong. Bangso akudalalong nangletong karbi pinding sumpot pekok pini wampok chipan choy hongthor karbi teum lek paikom jamburong pohum karbi pers jamburong so karbi brospin karbi bek lapen gamsa hi sitamik long etpo. Lapen bangso akudat nangletong anidang le humri jita inpuichi. Lasi Prabsin pen humrik non pending support akulat difuluru langso daily market opposite Rangsena Satu auditorium holalong la penang itung ka order je aphan la ber ki pia number long humrik non choral hoy pokchukor jinjin ta nangna igar koi bong manai bangsarak thane pokchukorong Pipo bong Pipo lote igar ko ni pokchukore lote men dubai nang nam bidam thani chichakon elo Ajo porto loke bong Pharmacy jingkira po bunan ke dam lang no hi kilong bang puji mini Pokchokor dawai nang pidyon tha Lada ketok 24/7 open pu Jiro anteng puduman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store Icheng si Karbiang Bongpen Kang Pucheng Pharmacy Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji lapen kelong le adawai nangli order pikang lote Prabjin pen long ponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame humrig non Anso se kachini jiaphan aber kipia number along humrik tami পিছত পুনৰ বাতৰি মজিয়া 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিপুলভাৱে জয়লাভ কৰা কাৰ্বি আংলং জিলাৰ 4 বিধায়কক উষ্ম আদৰণি তথা অভিনন্দন জ্ঞাপন কাৰ্বি আংলং জিলা বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দৰ বৃহস্পতিবাৰে লাংহি নগৰস্থিত কাৰ্বি আংলং জিলা প্ৰাক্তন BLT কল্যাণ পৰিষদৰ কাৰ্যালয়ত জিলা বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দৰ এক সভাৰ জৰিয়তে বিপুল ভোটত জয় হোৱা 4 বিধায়ক ডক্টৰ নুমল মমিন দৰসিং ৰংহাং পিটাৰ সিং ইংলেণ্ড আৰু ৰূপ সিং তেৰণক বিপুল অভিনন্দন জনায় উল্লেখযোগ্য যে জিলাখনত বসবাস কৰা সমূহ বড়ো ৰাইজে এই বৰ্ষৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ পূৰ্ণ সমৰ্থন আগবঢ়ায় লগতে অভিনন্দন জ্ঞাপন কৰে PTRৰ বিজয়ী বিধায়কসকলকো আনহাতে এই সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে মহামাৰী কৰোনাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিধায়কসকলক কাষত গৈ অভিনন্দন জোৱাৰ পৰা বিৰত থকা বুলি দুখ প্ৰকাশ কৰে
লগতে অতি সোনকালে গঠন হ'ব লগা নতুন ৰাজ্য চৰকাৰখনে অসমৰ নিবনুৱা সমস্যা পৰ্যায়ক্ৰমে সমাধানত গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰে কাৰ্বি আংলং বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দই। সমৰ্থন কৰা প্ৰাৰ্থী বিজেপি দলৰ তেওঁলোকে বিজয়ী হোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। লগতে তেওঁলোক লৈ আমাৰ ফালৰ পৰা উষ্ম আদৰণি তথা অভিনন্দন জনাইছোঁ। আমি দুখিত বৰ্তমান যিটো কোভিড-19 পেণ্ডামিক তাৰ যিটো প্ৰকোপ এই প্ৰকোপৰ কাৰণে আমি তেওঁলোকক জেগাত গৈ পেলাই আদৰণি তথা অভিনন্দন জনাবলৈ নোৱাৰোঁ, তাৰমানে আমি দুখিত। তথাপি আমি আজি আপোনালোকৰ এই ইলেক্ট্ৰনিক থ্ৰু দি আদৰণি তথা অভিনন্দন জনাবলৈ পাই আমি আনন্দিত হৈছোঁ। লগতে কাৰ্বি আংলঙৰ লগতে BTRৰ ইমানবোৰ MLA জয়ী হৈ আছে তেওঁলোকলৈ আমাৰ ফালৰ পৰা অভিনন্দন থাকিল। যুৱসকলৰ বিশেষকৈ নিবনুৱা সমস্যা এই সমস্যাবোৰ যাতে সমাধান কৰিবলৈ বলিষ্ঠ পদক্ষেপ হাতত লয়, এই কাৰণে নতুন যিটো চৰকাৰ হ'ব তেওঁলোক লৈ আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ। অসম বিধানসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে জয়ী হ'বলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালক আন্তৰিক অভিনন্দন যাচে অসম অলিম্পিক সন্থাই। অসম বিধানসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে জয়ী হ'বলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালক আন্তৰিক অভিনন্দন যাচে অসম অলিম্পিক সন্থাই। অভিনন্দন জ্ঞাপন কৰিবলৈ যোৱা অসম অলিম্পিকৰ দলটোক নেতৃত্ব দিয়ে কোৰ কমিটিৰ সদস্য প্ৰণয় বৰদলৈ, AOA বিষ্ণুৰাম নুনিচাই। গুৱাহাটীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মুখ্যমন্ত্ৰী তথা অলিম্পিক সন্থাৰ সভাপতিগৰাকীক লগ ধৰি আনুষ্ঠানিক অভিনন্দন যাচে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।